এনেকুৱা এখন মেলা যিখন মেলাত আহিলে আপোনালোকে ইয়াত ষ্টলৰ ভাড়া দিব নালাগে, আপোনালোকক হোটেলত ফ্ৰীকৈ ৰাখিব, খুৱাব, তাৰ পিছত আপোনালোকে কেৱল নিজৰ বস্তু বিক্ৰী কৰিব লাগে। আমি নিজে খেতি কৰিছো, খেতিৰ পৰা আমি এয়া শিকি পেলাই আমি ওয়াইন প্ৰস্তুত কৰিছো, প্ৰস্তুত কৰি আজি আমি বজাৰলৈ ওলাই আহিছো। কালি 21,200 যোৱাকালি 91,000 বিক্ৰী হৈছিল। আৰু আমাৰ গাঁৱৰ ইকনমিটো ভাল হ'লে গোটেই দেশৰ ইকনমি ভাল হ'ব, অসমৰ ইকনমি ভাল হ'ব। মই অসমী চৰচ মেলাৰ কথা কৈছো, যিখন চৰচ মেলা এইবাৰ হৈ আছে তিনিচুকীয়াত, আৰু ইয়াত প্ৰায় আপোনালোকে দেখা পাইছে প্ৰায় 115খন ইয়াত ষ্টল আহিছে, য'ত কেৱল অসমৰ নহয় বাহিৰৰ পৰাও ষ্টল আহিছে, কাশ্মীৰৰ পৰা আহিছে, উত্তৰাখণ্ডৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা আহিছে, মানে বিভিন্ন জেগাৰ পৰা আহিছে সেল্ফ হেল্প গ্ৰুপবিলাকে, য'ত আমাৰ গাঁৱৰ সেই খুৰী, সেই বৌ, সেই বোৱাৰীগৰাকীক এখন বজাৰ দিয়াৰ প্ৰচেষ্টাৰে অসমী চৰচ মেলা হৈ আছে তিনিচুকীয়াত। আহক ইয়াত আমি জানো যে বেলেগ যেতিয়া অনুষ্ঠান হয় য'ত ষ্টলৰ বাবে পইচা দিব লাগে, ইয়াত কিন্তু এখন ষ্টলে বিক্ৰী কৰিছে 90,000 95,000 টকাও একেদিনাই বিক্ৰী কৰিছে, 1 টকাও তেওঁলোকৰ খৰচ নকৰাকৈ। থকাও ফ্ৰী, খোৱাও ফ্ৰী, অহা যোৱাও ফ্ৰী, সকলোখিনি দিছে এই অসমী চৰচ মেলাত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানো আজি তিনিচুকীয়াত হৈ থকা এই অসমী চৰচ মেলা 2025ৰ কথা, য'ত ডেইলি হৈ থাকে কিছুমান অনুষ্ঠান। এইফালে হৈ আছে এতিয়া শতাব্দী বৰাৰ অনুষ্ঠান, য'ত মানুহে অনুষ্ঠানো চাইছে, তাৰ লগতে এইফালে আকৌ ফুড ষ্টলো আছে। কমপ্লিট তিনিচুকীয়াৰ এটা ছেটআপ সমগ্ৰ এই যে চানডে মাৰ্কেট বুলি আছিলে, এই চানডে মাৰ্কেটত হৈ আছে। ওপৰত আছে খোৱাৰ বাবে ব্যৱস্থা, মাজত আছে ষ্টল, তলত আছে ষ্টল, সকলোখিনিৰ বিষয়ে জানিম। আৰু এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিলে মোৰ বন্ধু, কলেজৰ দিনৰ বন্ধু জয়ন্ত টাইৰাই। স্বাগতম জনাইছো জয়ন্তক। ধন্যবাদ। জয়ন্ত, অনুষ্ঠান তোমালোকে পাতিছা, কি হৈ আছে, কেনেকুৱা অনুষ্ঠান অকণমান বুজাই দিয়া, ক'ত হৈ আছে, লোকেশ্যনটো কোৱা। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অসমী চৰচ মেলা 2025 তিনিচুকীয়া মাকুম বাইপাছ স্থিত আমাৰ চানডে মাৰ্কেটত হৈ আছে। হয়, কিমান ষ্টল আহিছে, কি আহিছে? মই ক'লো 115খন ষ্টল আছে। হয়, 115খন ষ্টল আহিছে, বাহিৰৰ পৰা 25খন আহিছে, আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 90খন ষ্টল আহিছে। অ'কে, আৰু এফালে হৈ আছে এতিয়া শতাব্দী বৰাৰ অনুষ্ঠান চলি আছে। আমি মাজতে গৈ পিনে আমি অকণ ভিতৰত অলপ যাওঁ। এইবিলাকো আহিছে ন ইয়াত? মানে সব জেগাৰ আছে ষ্টল, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ সব জেগাৰো আছে। আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ন্যূনতম 2খনকৈ ষ্টল আহিছে। আমি তিনিচুকীয়া আয়োজক হিচাপে প্ৰায় আমি 12খন ষ্টল ইয়াত আমি পাইছো। অ'কে, আৰু অসমৰ বাহিৰৰ আমাৰ উত্তৰাখণ্ড, ৰাজস্থান, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, সকলো আদি কৰি মানে প্ৰায়ভাগ জেগাৰ পৰা আমাৰ ইয়ালৈ আহিছে। অ'কে, আমি দুখনমান চাম, কথা পাতিম দুজনমান লগত। কোনফালে যাম প্ৰথম? অকণ দেখাই দিওঁ আহা, ক'ৰ পৰা কি আহিছে। আমি চালে ইয়াত দেখা পাম প্ৰত্যেক ডিষ্ট্ৰিক্টৰে ষ্টল, মানে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ হয় সেইটো কমেণ্ট কৰি দিব, তেতিয়া মানে আপোনালোকৰ ষ্টলখন অকণমান আপোনালোকে দেখা পাব। ইয়াতে চব আপুনি দেখা পাব তিনিচুকীয়া, বজালী, বিশ্বনাথ, একদম ওদালগুৰি, চব ডিষ্ট্ৰিক্টৰে ষ্টল আছে। আৰু এইবিলাক সেল্ফ হেল্প গ্ৰুপ ন, প্ৰত্যেকগৰাকী প্ৰত্যেকগৰাকী মহিলা। অ'কে, মহিলা একচুৱেলি এটা বস্তু, আমাৰ গাঁৱৰ যদি মহিলাগৰাকীক আমি সবলীকৰণ কৰি ল'ব পাৰোঁ নহয়, গাঁৱৰ ইকনমিটো সেই গাঁৱতে থাকিব। এইবিলাক বস্তুবোৰ বিক্ৰী বনাইছে, ঘৰতে বনাইছে, বিক্ৰী কৰিবলৈ এখন বজাৰ যে তেওঁলোকে পাব, এই কিন্তু এটা তোমালোকৰ ডিপাৰ্টমেণ্টে কিন্তু বহুতখিনি হেল্প কৰিছে, বহুতখিনি। আমাৰ এটা ব্ৰেণ্ড আছে অসমী বুলি কয়, যিটো আমাৰ আত্মসহায়ক মহিলা গোটৰ এটা আইডেণ্টিটি হয়। অ'কে, তো আমি সেই ব্ৰেণ্ডটোৰ যোগেদি আমাৰ আত্মসহায়ক গোটৰ পৰা উৎপাদন কৰা প্ৰতিটো সামগ্ৰী আমি সেইটো ব্ৰেণ্ডিং কৰোঁ। আমাৰ কি হ'ল, এতিয়া প্ৰত্যেকগৰাকী বাইদেৱে কিবা নহয় কিবা এটা প্ৰডাকশ্যন কৰি আছে, কিন্তু আমি এতিয়া ইয়াত আচাৰটোৱে দেখালোঁ। এতিয়া আচাৰটোত ইয়াত ধৰি লওক আমি আগতে ব্ৰেণ্ডিং নাছিলে, সেই সময়ত ব্ৰেণ্ডিং নহ'লে কি হয়, আমাৰ বিক্ৰী বাৰ্তা ইমান নহয়। এতিয়া আমাৰ অসমী ব্ৰেণ্ডত আমাৰ যিটো হেৰিটো আহিলে, প্ৰডাক্টটো আহিলে আপোনালোকক দেখাব বিচাৰোঁ যে আমাৰ ইয়াত যেনেকৈ আইজনী আচাৰ নামৰ, ইয়াত অসমী নামৰ এটা ব্ৰেণ্ডটো আমাৰ লাগি গ'ল। অ'কে, ত' ইয়াৰ পাছত আমাৰ প্ৰতিটো সামগ্ৰীত যিহেতু আছে, আমাৰ এটা ব্ৰেণ্ড নেম হৈ গ'ল, আৰু এই ব্ৰেণ্ডৰ আণ্ডাৰত সকলোখিনি আমাৰ সামগ্ৰী বিক্ৰী হয়। আৰু তেতিয়াৰ পৰা আমাৰ বজাৰ এখন পাবলৈ সক্ষম হ'লোঁ। আৰু কাৰণ আজিকালিতো চবে ব্ৰেণ্ডেড বিচাৰে, কি ব্ৰেণ্ড হয়, এতিয়া যেতিয়া অসমী বুলি দেখি যাওঁ তেতিয়া গম পাব যে আমাৰ আত্মসহায়ক গোটৰ ব্ৰেণ্ড হয়। অ'কে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ন? হয়। অ'কে, আৰু এইটো ব্ৰেণ্ড অকল ইয়াত বুলিয়ে নহয়, গোটেই অল অসমতে অসমী নামৰে বস্তু পোৱা যায় নহয়? চব জেগাতে বেলেগ বেলেগ মানুহে কৰি আছে, চব জেগাতে বেলেগ বেলেগ মানুহে বেলেগ বেলেগ গোটেই কৰি আছে, কিন্তু ব্ৰেণ্ড এটাই অসমী। আমাৰ লাগিলে কাপোৰে হওক, যিকোনো সামগ্ৰী হওক, কাপোৰ হওক, কোনোবাই বাঁহ বেতৰ সামগ্ৰী বিক্ৰী কৰি আছে, কোনোবাই আচাৰ কৰি আছে, কোনোবাই সৰু মুড়ি এনেকুৱা কৰি আছে, চাউল ঠিক তেনেকুৱা। এইফালে বাইদেউৰ ঘৰ ক'ত?
দুলীয়াজানত মাস্কখন উলিয়াই লওক বাইদেউ দুলীয়াজানত ন দুলীয়াজানত অ'কে আইজনী আচাৰ বঢ়িয়া ঠিক আছে কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা বাইদেউ ভাল কালি কিমান বিকিলে কালি 21,200 পৰহি পৰা আৰম্ভ হৈছে বঢ়িয়া ধুনীয়া বিকিছো ভাল ভাল এই বজাৰখন দিয়া উদ্দেশ্য ন হয় সেইটোৱে আমাৰ মানে মূল লক্ষ্য সেয়াই যে আমি যেনেকে হ'লেও বাইদেউসকলক বজাৰখন দিব লাগিব আৰু সেইফালে হৈ আছে অনুষ্ঠান আমি আহি পালোহি থাৰ্ড ফ্ল'ৰত য'ত আছে একদম খাদ্য মেলা আৰু এইফালে আহি পালো এখন মেলা য'ত লখিমপুৰ উনচাং চেল্ফ হেল্প গ্ৰুপৰ আছে বাইদেউহঁতে ইয়াত পুৰা বস্তু বিক্ৰী কৰি আছে বাইদেউ কি বনাই আছে কেঁকুৰা বনাই আছে বা বঢ়িয়া জয়ন্ত ইয়াতে বোলে বিক্ৰী বাৰ্তা বহুত ভাল বোলে বা কেঁকুৰা বনাই আছে এতিয়া কালি কিমান টকা বিক্ৰী কৰিলে কালি 91,000 হা বা বঢ়িয়া এতিয়া কি পায় ইয়াতে আপোনাৰ ইয়াত কেঁকুৰা পায় পলু পায় লেটা পায় আৰু চিকেন পায় আৰু মিছা মাছ বা আৰু এই কিবা গাহৰি খান আছে আৰু নেচ আছে বা চব লৈ আহিছে সব লৈ আহিছো লখিমপুৰ গাহৰি নে লখিমপুৰ আহি প্ৰথমত আনিছিলো এতিয়া আকৌ এই তিনচুকীয়াৰ পৰা লৈ আছো আৰু বা বঢ়িয়া আৰু আহিছে চব ৰাজস্থানৰ পৰা ষ্টল কাঁ আছে ৰাজস্থান से राजस्थान से क्या क्या लाए हो बेडशीट सोफा कवर कुशन्स बेड कवर ओके हैंडलूम प्रोडक्ट सब है हैंडमेड आएगा सब Handmade सब। हाथ का बना हुआ है। कैसा है इन लोगों का अरेंजमेंट कैसा बहुत है अच्छा है बहुत अच्छा लगा तिनसुकिया फर्स्ट टाइम आया हूँ हाँ। गुवाहाटी में भी मैंने किया है सरस हाँ। वहाँ पर भी अच्छा होता है और यहाँ पर भी बहुत अच्छा हुआ ओके होटल अरेंजमेंट हुआ है खाने का वगैरह सब हमको बहुत अच्छे से ओके arrange ये सब लोग ये लोग प्रोवाइड करते हैं हाँ खुद सर लोग सब परफेक्ट ओ बा बहुत अच्छा लगा মানে আপোনালোকে বুজিলে নে আপোনালোকে যদি ইয়াত পাৰ্টিসিপেট কৰিবলৈ আহে খোৱা বোৱাৰ পৰা গোটেইখিনি তোমালোকৰ দায়িত্ব তেওঁলোকে অকল আহিব লাগে বিক্ৰী কৰিব লাগে খালি আমি বজাৰখন দিয়াৰ মূল লক্ষ্য উদ্দেশ্য হ'ল বজাৰখন দিয়া বাকী এৰেঞ্জমেণ্ট গাড়ীৰ পৰা অনা নিয়া গোটেইখিনি হোটেল লাগে চব ৰাতিপুৱা ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ বা তেতিয়াহ'লে অকল বিকিবই লাগে আৰু। শিকিব লাগে বঢ়িয়া আৰু এওঁলোকে সেইকাৰণে আহিছে দেখিছেনে কাশ্মীৰৰ পৰা আহিছে ৰাজস্থানৰ পৰা আহিছে কালকা सेल कितना था बहुत अच्छा हुआ 15 प्लस सेल किया है 15,000 प्लस आज कैसा चल रहा है आज भी बहुत अच्छा है बहुत बढ़िया है तो बेस्ट ऑफ लक थैंक यू सर जरूर आएंगे আৰু ৰাজস্থানৰ পিছত আমি আহিলো যোৰহাটৰ প্ৰেৰণা সেলফ হেল্প গ্ৰুপ আৰু এফালে আছে দাদা আৰু আছে এফালে বাইদেউ দুজনকে স্বাগতম জনাইছো আপোনালোকে কি কি আনিছে অকমান দাদাই কৈ দিয়ক বাইদেউ ব্যস্ত আছে এইখিনি আমাৰ টেৰাকোটা জুৱেলাৰী হয় মাটিৰ জুৱেলাৰী হয় ইয়াতে আপোনাৰ ভেৰাইটিজ ডিজাইন আমাৰ অসমীয়া যিখিনি থলুৱা ডিজাইন এই থলুৱা ডিজাইনৰ আপোনাৰ ভেৰাইটিজ কালেকশ্যনছ আছে 650 পৰা আৰম্ভ কৰি 1200 লৈকে ইয়াত আছে এভেইলেবল আৰু এইখিনি ব্ৰুচ পিন আছে এফালে এইখিনি ইয়াৰিংছ আছে তাৰপৰা এইফালে এইটো ইয়াৰিংছ তাৰপৰা এইফালে আপোনাৰ এইখিনি চাবি লকেট তাৰপৰা এইখিনি আপোনাৰ ফ্ৰেমিং আনিছো আমি বা বঢ়িয়া মানে গোটেইখন অসমখন ইয়াতে ভৰাই থৈছে হয় আৰু আমাৰ যিমানখিনি বস্তু আছে গোটেইখিনি পিয়ৰলি হেণ্ডমেড মই একদম অতি সোনকালে দাদা আৰু বাইদেউৰ ওচৰলৈ গৈ আছো আহিব লাগিব। যোৰহাটত গৈ এটা আহিব লাগিব। কৰিম য'ত তেওঁলোকৰ এই কামখিনি দেখাম মানে বহুত ষ্ট্ৰাগল কৰি কামখিনি কৰিছে মই আগতে কথা পাতিলো হয়। তাৰপিছত আমি ডেফিনেটলি দেখুৱাম আৰু হয়। ইয়াত কেনেকুৱা লাগিছে ঠিকে আছে ভাল লাগিছে এৰেঞ্জমেণ্ট ঠিকে আছে ঠিক আছে দিয়ক কি খেল মই পাৱাৰ লিফটিং এতিয়া কৰি আছে হয় হয় এই ভৰি এনেকে কৰিব পাৰি মই কৰি আছো মই বেঞ্চ প্ৰেছ খেলো মই এবাৰ গ'ল্ড মেডেল পাইছো হয় নেকি ডিষ্ট্ৰিক্টত বাপৰে নেশ্যনেল চিলেকশ্যন বা চাওক মই মানুহে কৰিব নোৱাৰা কাম একো নাই মনটো লাগে ন হয় দাদাৰ বেয়া পাব নেকি নাই, কথা নাই। এক্সিডেণ্ট হৈছিলে ভৰি দেখিছে এয়া হ'ল তাৰপিছত এতিয়া পাৱাৰ লিফটিং খেলে পাৱাৰ লিফটিং খেলো এতিয়া আজি বাইদেউ সহায় কৰিবলৈ লগত বঢ়িয়া সদায় তাইৰ লগত ঠিক আছে লগ পাইছো ঠিক আছে আদাৰ পৰা বনোৱা ৱাইন এয়া হ'ল লোকেল অৰুণাচলৰ ৱাইন য'ত ব্লুমিং সেলফ হেল্প গ্ৰুপ আহিছে বাইদেউ আছে অৰুণাচল প্ৰদেশৰ বাইদেউ এইটো আদাৰ পৰা বনাইছে মই আদাৰ পৰা বনাইছো কেনেকে আদাৰ পৰা বনাব পাৰি ৱাইন আদাৰ পৰা ৱাইন বনাব পাৰে আমি আদাৰ পৰা আমি নিজৰ খেতিৰ আদা হয় আমাৰ পথাৰৰ নিজৰ খেতিৰ আদা আমি নিজে খেতি কৰি অৰ্গেনিক ভাৱে আমি এয়া ৱাইন প্ৰস্তুত কৰিছো যোনটো সম্পূৰ্ণ প্ৰিজাৰ্ভেটিভ মুক্ত ইয়াত প্ৰিজাৰ্ভেটিভ বুলি একো নাই আৰু দামো বহুত বেছি নহয় 400 টকা 400 ৰুপিজত 750 ml ৱাইন মানে একচুৱেলি কি হয় আমাৰ নিজৰ বস্তুতে নিজৰ জেগাতে বহুতখিনি বস্তু আছে য'ৰ পৰা আমি বজাৰমুখী হ'ব পাৰো আৰু বাইদেউ হেজে তেনেকুৱা ষ্টেপ লৈ নিজৰ ঘৰৰ বস্তুখিনিৰ পৰা বস্তু প্ৰডাক্ট বনাই পিনি আহি পিনি ইয়াত এখন বজাৰ পাইছে যিখন বজাৰ দিছে অসমী সৰস মেলা তিনিচুকীয়া আৰু এফালে আহিছে জম্মু কাশ্মীৰৰ পৰা নমস্তে कैसा है ठीक है बहुत अच्छा लग रहा है सर अरेंजमेंट कैसा है वो बोलिए बहुत अच्छा हम पहली बार आए इसमें बहुत अच्छा लग रहा है हमको क्या लाए हो हमारे पास स्टोल्स मिल जाएंगे ऐसा वुलन में सूट पीसेस मिल जाएंगे ऐसे जॉर्जेट में है कॉटन भी है हर कोई वैरायटी मिल जाएगा सब हैंडमेड सब हैंडमेड वाला आएगा ओके इसका 25 हैंडमेड
बाकी सेल वगैरह कैसा है? बहुत अच्छा। कल का कैसा था? कल 25 किया था, फर्स्ट स्टार्टिंग में ही 25,000 किया। 25,000 था। बढ़िया। आज ठीक है? बहुत बढ़िया, बहुत मतलब बिजनेस मिल रहा है ना? बहुत अच्छा। बढ़िया। আৰু এওঁলোকো আহিছে উত্তৰ প্ৰদেশৰ পৰা। कैसा रहा है असम का ये फेस्टिवल? कैसा लगा है? बहुत अच्छा है। नेक्स्ट टाइम सरस को बिल्कुल कोशिश करेंगे आने कैसे के कैसा लिए। क्या क्या सामान लाए आप लोग? हमने तो हैंडमेड साड़ी जूती लेकर आई है। ओके हाफ में भी है, फुल में भी है, ओके। हिल की है हाँ। और हैंडमेड पूरी स्टोन की, पूरी हैंडमेड है। प्राइसेस कैसे शुरू स्टार्टिंग? स्टार्टिंग प्राइस 300 रुपीज ओनली। बहुत ज्यादा नहीं है, मतलब रीजनेबल है। वो बहुत कम है। ओके तो अरेंजमेंट सब लोगों का ठीक है? हाँ, ये यहाँ का बहुत डिपार्टमेंट का ठीक है? बहुत बहुत बढ़िया। खाना पीना सब ठीक है? बहुत बहुत बेहतरीन। कैंटीन के जो मतलब करते वाले हैं वो बहुत प्यार दे रहे हैं। असम का ट्रेडिशनल को खिलाया आप लोगों हाँ, को बहुत, बहुत। बिना मसाले का। अच्छा है ना? अच्छा है, बहुत ठीक है, अच्छा है। बढ़िया। आइएगा नेक्स्ट। सो এয়া আছিল এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানত আহিলে আপোনালোকে ইয়াত ষ্টলৰ ভাড়া দিব নালাগে, খুৱাব, তেওঁলোকে ৰাখিব আৰু এইখিনি কাম খুব সুন্দৰকৈ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টে কৰি আছে। আৰু জয়ন্তক ধন্যবাদ জনালো। থেংক ইউ ইমানখিনি সুবিধা দিয়াৰ বাবে, জয়ন্তক লগ দিয়াৰ বাবে ধন্যবাদ প্ৰাঞ্জল, তোমালৈ অশেষ অশেষ ধন্যবাদ জনালো। ইমান ব্যস্ততাৰ মাজতো নিজৰ চাকৰিটো আছে সময়কণ, তাৰ উপৰিও যে আমাক আহি পিনে হেল্প কৰিলাহি, মই বহুত বহুত ধন্যবাদ জনালোঁ। আৰু সকলোকে আমাৰ অসমী চৰচ মেলা 2025লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আহক আৰু ইয়াৰ আমাৰ থলুৱা যিখিনি সামগ্ৰী আছে বা থলুৱা খাদ্য আছে সকলোখিনি উপভোগ কৰক। একদম ধন্যবাদ থাকিল। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আচলতে কি হয়, আমি আমাৰ সেই গাঁৱৰ ইকনমিটো ডেভেলপ কৰিব লাগিব, গাঁৱত আমি ব্যৱসায়বিলাক ক্ৰিয়েট কৰিব লাগিব। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকেহে এই গাঁৱৰ ব্যৱসায়বিলাক বুষ্ট কৰিব পাৰিব। এয়া হৈ আছে তিনিচুকীয়াৰ মাকুম বাইপাছত। আপোনালোকে দেখিব ছানডে মাৰ্কেটত এনেকৈ দেখিব অসমী চৰচ মেলা। আহিব যেতিয়া আপোনালোকে সময় পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।